হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে দিয়ক। এয়া লাগি গ'ল আমাৰ মাঘৰ বিহুৰ গাত। মাঘৰ বিহু আহিল মানে আৰু এতিয়া খোৱা যোগাৰ কৰিব লাগিল, পিঠা লাড়ু সান্দহ। তাকে আজি মই মাৰ লগত গুড়িখিনি খুন্দিলোঁ, মানে বৰা চাউলৰ গুড়িখিনি খুন্দি মই ৰেডি কৰিলোঁ। গধূলি ভণ্টি আহিব, তাৰপাছত আমি পিঠা বনাম। মানুহজনেও অলপ হেল্প কৰি দিলে দেই, ইমানবোৰ ঢেঁকী দিব নোৱাৰোঁ যে মই। এয়া ভণ্টি আহি পিঠা বনোৱাত লাগি গৈছে। ইফালে তিল গুলি থৈছোঁ, ইফালে নাৰিকল ছোৱালীয়ে ভাজি আছে, ভণ্টি পিঠা বনাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। কোনে কোনে পিঠা খাব ভাল পায় একদম আহিব পাৰে মোৰ ঘৰত। মোৰ পিঠা আৰু ৰেডি হৈ গ'ল। বিহুৰ দুদিন আগতেই মই এবাৰ ৰেডি কৰি দিলোঁ, কামখিনি আজৰি হৈ থাকিলোঁ, নহয় জানো? কোনে কোনে খাব বিচাৰে একদম মষ্ট ৱেলকাম দেই। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।